ফাৰ্ষ্টত আপুনি এইটো ভুল নকৰিব যে আপুনি ষ্ট্ৰীমটো সিলেক্ট ক'ত কৰিব সেইটো আপুনি চাই থাকক ভিডিঅ'টো লাষ্টলৈ মই গোটেইখিনি কৈ দেখাই দি আছোঁ। নমস্কাৰ বন্ধুসকল, বেষ্ট হেল্প ইন আছামিজৰ আন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমি দেখাম যে আপুনি ফাৰ্ষ্ট ইয়াৰৰ এডমিশ্যন আজিৰ পৰা ষ্টাৰ্ট হৈ গৈছে, মানে 20 জুনৰ পৰা ষ্টাৰ্ট হৈ গৈছে। আজি আমি দেখাম যে অনলাইন আপুনি কেনেকৈ এডমিশ্যন কৰিব, সকলোবোৰ দেখাম। লাষ্টলৈ চাই থাকক ভিডিঅ'টো। আপুনি ফাৰ্ষ্টতে অন্বেষণ নামৰ ৱেবছাইটটো অন্বেষণ বুলি গুগলত মাৰি দিলে আপুনি ফাৰ্ষ্ট ৱেবছাইটটো আহি যাব। অন্বেষণৰ ব'ৰ্ড অফ ছেকেণ্ডাৰী এডুকেশ্যন অফ আছাম অনলাইন পৰ্টেলত ক্লিক কৰি দিব। ক্লিক কৰিলে ইয়াতে পৰ্টেল অফ ইনষ্টিটিউট সেইটোত ক্লিক নকৰিব, পৰ্টেল অফ ষ্টুডেণ্টত ক্লিক কৰিব। তাৰপিছত আপোনাৰ এনেকুৱা এখন স্ক্ৰীন অ'পেন হৈ যাব। ইয়াতে আপুনি ফাৰ্ষ্ট ষ্টেপ লেখাই আছে যে আপুনি লগ ইন কৰিব লাগিব আপোনাৰ ৰোল নম্বৰ আৰু ডেট অফ বাৰ্থেৰে। ৰোল নম্বৰ, ডেট অফ বাৰ্থে লগ ইন কৰি তাৰপিছত আপুনি ফৰ্ম ফিল আপ কৰিব লাগিব। ফিল আপ কৰি আপুনি ছাবমিট কৰিব লাগিব। তাৰপিছত আপুনি সেই আপলোড কৰা কপিটো ৰাখি দিব। তাৰপিছত আপুনি যে ৱেবছাইটটো চাই থাকিব লাগিব, যেতিয়া আপুনি আপডেট আহি থাকিব, মানে কেতিয়া সেইবোৰ চাই থাকিব লাগিব। তাৰপিছত তলত যাই দেখিব যে আপুনি ৰোল নম্বৰ ইয়াতে লগ ইন কৰিব পাৰিব। আপুনি তলত ইয়াতে নাম্বাৰ মাৰিব লাগিব। ইয়াতে যি লিখা আছে সেইটো নাম্বাৰ মাৰি লগ ইন কৰি দিলে হ'ল, বাকী একো কৰিব নালাগে। ইয়াতে মই ফটোত ৰোল নম্বৰ আৰু ডেট অফ বাৰ্থ মাৰি ফটোত লগ ইন কৰি লৈছোঁ, আপোনালোকে চাই থাকক। ইয়াতে মই লগ ইন কৰাৰ পিছত এনেকুৱা এখন পেজ অ'পেন হৈছে ৱেবছাইটটোত। নিউ এপ্লিকেশ্যনত আপুনি যাব লাগিব। ইয়াতে তাৰপিছত আহিব ইয়াতে চেল নামৰ কলেজ নাম আহিব, ষ্ট্ৰীম আহিব। ইয়াতে নিউ এপ্লিকেশ্যনত ক্লিক কৰিলোঁ। তাৰপিছত আপুনি ডিষ্ট্ৰিক্ট চিলেক্ট কৰিব লাগিব। ডিষ্ট্ৰিক্ট আপুনি চিলেক্ট কৰি ল'ব। মই কামৰূপ চিলেক্ট কৰি লৈছোঁ। এটা কামৰূপ। তাৰপিছত আপুনি কলেজ, ইয়াতে কলেজ কোনখন চিলেক্ট কৰিব। মই AC ঠাকুৰীয়া। ইয়াতে মানে এটা কথা আছে, ইয়াতে ছাইডত আৰ্টছ কমাৰ্চ এইবিলাক লিখা আছে ষ্ট্ৰীমবোৰ। আপুনি ফাৰ্ষ্টতে চাই পেলাই ষ্ট্ৰীমটো চিলেক্ট কৰি ল'ব। যদি ছায়েন্স লয় আপুনি তলফালে যাব, তলফালে ছায়েন্সৰ কেইটা আছে, ফাৰ্ষ্ট আৰ্টছৰ কেইটা আহিব। মানে কলেজৰ নামৰ পিছত আৰ্টছ ষ্ট্ৰীম লেখা আছে, মানে আৰ্টছ কমাৰ্চ এইবিলাক লেখা আছে। এইবিলাক ভালকৈ চাই ল'ব, চাই পেলাই চিলেক্ট কৰি ল'ব। তাৰপিছত আপুনি যদি চাই এপ্লিকেশ্যন ফৰ্মখন দেখা পাব ইয়াতে ছাইডৰ ফালে, ইয়াতে ইনকমপ্লিট বুলি লিখাই আছে। আপুনি ফিল আপ দ্য এপ্লিকেশ্যন ফৰ্ম ইয়াতে আপুনি ক্লিক কৰিব লাগিব। ক্লিক কৰাৰ পিছত আপোনাৰ এনেকুৱা এখন ফৰ্ম দেখা যাব। ইয়াতে আপুনি ফিল আপ কৰিব লাগিব। আপোনাৰ কিছুমান ফিল আপ হৈ গৈছে আপোনাৰ অলৰেডি। এনেকুৱা আপোনাৰ মাদাৰ্ছ নেম, ফাদাৰ্ছ নেম, স্কুল। তাৰপিছত আপুনি ইয়াতে কাষ্ট চিলেক্ট কৰিব লাগিব, যে OBC ST এইবিলাক আপোনাৰ এইবিলাক দি দিব, আপোনাৰ যি হয়। মই এইবিলাক দেখাই নিদিওঁ বাৰু। তাৰপিছত আপুনি ইয়াতে তলত একাউণ্ট নম্বৰ, বেংক নেম, বেংক ব্ৰাঞ্চ। যদি আপুনি এতিয়ালৈ একাউণ্ট বনোৱা নাই তো বনাব পাৰে। 30 তাৰিখৰ আগতে বনোৱা হৈ যাব। মানে 30 তাৰিখলৈকে টাইম আছে ফৰ্ম ফিল আপ কৰা। তেতিয়াহ'লে আপুনি একাউণ্টটো বনাই লওক। তো একাউণ্টটো দিব তলত। তাৰপিছত এইবিলাক ফৰ্ম ফিল আপ কৰি দিব। এড্ৰেছটো দিব, ষ্টেট দিব, পিনক'ড এইবিলাক দি দিব, ফোন নম্বৰ, ইমেইল ID, হোৱাটছআপ সকলোবোৰ আপোনাৰ হোৱাৰ পিছত ইয়াতে ছেভত ক্লিক কৰি দিব। এই ডেটছকেইটা আপোনালোকৰ কাৰণে বিৰাটেই ইম্পৰ্টেণ্ট। ইয়াতে আপোনাৰ সকলো লিখা আছে যে কোন তাৰিখে আপোনাৰ কনফাৰ্ম হ'ব, কোন তাৰিখে আপুনি কনফাৰ্ম কৰিব লাগিব স্কুল বা কলেজ কোনখনত এডমিশ্যন লয়। আপুনি ইনষ্টিটিউটৰ ফাইনেল লিষ্ট দিব এখন, সেইখনে আপোনাৰ নাম আছেনে নাই এইবিলাক চাব পাৰিব। ডেট লাষ্ট 16 তাৰিখ। 16 তাৰিখৰ পিছত আপুনি একো কৰিব নোৱাৰে, তাৰ আগতে কৰি লওক।